শিক্ষাৰ খাই শিপাডাল বৰ তিতা, কিন্তু ইয়াৰ ফলাফল বৰ সোৱাদ। যিসকলে নিজৰ স্বাৰ্থৰ হকে কেৱল নাভাবি আনৰ কাৰণেও ভাবে, তেনে বুদ্ধিমান লোকসকলে স্বাৰ্থজড়িত পুৰণি গণ্ডিৰ পৰা মুক্ত থাকিব বিচাৰে। কিন্তু অন্যহাতে ন্যস্ত স্বাৰ্থজড়িতসকলে পুৰণিকে সাৱটি থাকে। সাংবাদিক এজনে ওপৰ লেখীয়াকৈ নিৰ্দেশ দিয়াটো বাঞ্ছনীয় নহয়, কিয়নো শুদ্ধ অশুদ্ধৰ ভাৰ ঈশ্বৰৰ ওপৰতহে। অৱশ্যে তোমালোকে আন্তৰিকতাৰে যিটো বিশ্বাস কৰা সেইটো লিখিব পাৰা, কিন্তু তুমি ভবাটোৱেই সকলো বুলি নকবা। আত্মহনন হ'ল মৃত্যুৰ বিৰুদ্ধে বিদ্ৰোহ। সৰ্বপ্ৰথমে অৰ্থনৈতিক চিন্তা চৰ্চাৰ ওপৰতে ইতিহাসৰ পৰিণতিৰ ভিত্তি বিচাৰিব লাগিব। শিক্ষাই জ্ঞান, জ্ঞানেই শক্তি। সক্ৰেটিছ। শিক্ষাই জীৱন, জীৱনেই শিক্ষা। লজ। শিক্ষাৰ লক্ষ্য হৈছে ব্যক্তিৰ দেহ আৰু আত্মাৰ সৌন্দৰ্য আৰু পূৰ্ণতা দান কৰা। নৈতিকতা শিক্ষাৰ মেৰুদণ্ড হোৱা উচিত। শিক্ষাৰ যোগেদি ব্যক্তিৰ নৈতিক চৰিত্ৰ গঠনত গুৰুত্ব দিব লাগে। প্লেটো। শিক্ষাই হৈছে মূল উপায় যি মানৱ জীৱনলৈ সুখ শান্তিৰ নিজৰা বৈ আনিব পাৰে। এৰিষ্টটল। শিক্ষাই প্ৰতিজন মানৱৰ মনত নিহিত হৈ থকা সাৰ্বজনীন যুক্তিসিদ্ধ ভাৱধাৰাসমূহ বাহিৰত প্ৰকাশ কৰে। সক্ৰেটিছ।